আমাৰ নলবাৰীৰ মৰৱাত নলবাৰীৰ ওচৰতে আমাৰ ওচৰত বিশাল ডাঙৰ বহুত ডাঙৰ হয় শংকৰ উৎসৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ উৎসৱ পাতে ইয়াতে আমি চাব আহিলোঁ ইয়াক লগ পালোঁ কি কয় আকৌ নকয় আকৌ লাজ কৰে আমাৰ কাষৰে মানুহ দেখছি না দুনিয়াৰ মানুহ অগণন মানুহ কিমান হাজাৰ হাজাৰ মানুহ আছে ইয়াতে যদি আপুনি হৰে যায় ধৰিবই পাৰিব নহয় এই মঞ্চত ভাষণ দি আছে এটা বাপে নিজৰ ছাত্ৰ অধ্যয়ন কৰিব সময়ৰ অপব্যৱহাৰ নকৰি পেলাই গৰম কেৰাহীত নপৰি এই শংকৰদেৱ নামঘৰকে আশ্ৰয় গ্ৰহণ কৰি তেওঁলোকৰ জীৱন যাত্ৰা আৰম্ভ কৰক দেখিব ইয়াতে ডাক্তৰ ওলাব ইঞ্জিনিয়াৰ ওলাব ইয়াতে ৰাজনীতিবিদ ওলাব ইয়াতে ভকত ওলাব ইয়াতে বৈষ্ণৱ ওলাব উদ্যোগপতি ওলাব সময়ৰ কেতিয়াও অপব্যৱহাৰ কৰিব নালাগে 1 মিনিট সময় যদি নষ্ট কৰা দ্বিতীয় সময় হ'ল ধৰ্মৰ নামত টকা য'তে ত'তে নোগোৱাবা মাথা য'তে ত'তে নকবা কথা যদিকে ভগৱন্ত কৃষ্ণৰ যদি শংকৰ মাধৱৰ আদৰ্শ য'ত নাথাকে য'ত বৰগীত নাথাকে খোল নাথাকে তাল নাথাকে কৃষ্ণ নাথাকে সংস্কৃতি নাথাকে তালৈ কেতিয়াও তোমালোকে নাযাবা কাৰণ তোমালোকৰ সময় আৰু টকা দুয়োটাই অপব্যৱহাৰ হ'ব গতিকে এতিয়া নতুন প্ৰজন্মৰ শিক্ষা অতি প্ৰয়োজন গতিকে কীৰ্তন দশম ঘোষা ৰত্নাৱলী অধ্যয়ন কৰিলে ল'ৰা ছোৱালী কেতিয়াও ছাত্ৰ কেতিয়াও আগুৱাই নাযায় এই কথাটো আমাৰ মনত ভাৱনা আছে কিন্তু সেইটো নাভাবিব আপুনি 6 বছৰ বা 10 বছৰ বয়সতে কৰণ দিয়ক দেখিব আপোনাৰ ল'ৰাটো গতিকে সকলোকে আন্তৰিক শ্ৰদ্ধা আৰু ভক্তি নিবেদন কৰিলোঁ আপোনালোকক কৈছোঁ আজিৰ পৰা শংকৰ মন্দিৰৰ কাষতে এইটো শিৱ মন্দিৰ শংকৰ মন্দিৰৰ ওচৰতে একদম শংকৰ মন্দিৰৰ কাষত লগাই দিছে ধুনীয়া পৰিৱেশ এতিয়া বোলে কালি থিয়েটাৰ হ'ব এই এখন স্কুল আছে কাষতে লাগালাগি ফিল্ডৰ কাষতে কি কালি ইয়াতে থিয়েটাৰ হ'ব থিয়েটাৰ প্ৰস্তুতি বা ইয়াতে হ'ব কালি এসপ্তাহ আগৰ পৰাই হেৰি শেষ টিকেট শেষ হৈছে ফাৰ্ষ্ট শ্ব'ত এই তিৰিগিলাক দেখছি না কেনেকৈ খম আঁকৰা কৰিছে কম দামতে দিছি 20 টকা 20 টকাত কিবা বস্তু চব বস্তু 20 টকাত খম আঁকৰা লগাইছে তিৰিগিলাই বাপ্পা ঐ চাওকচোন চাওক অন্য জেগাত বেছি ভিৰতকৈ এইগিলাখান বস্তুত বেছি ভিৰ হয় চাওকচোন লাহে লাহে না বেছি জোৰছে নেদবা মাথা ঘূৰাব পইচা দিয়া নাই এই মেয়ে নিকলা
আইসকল বাপসকল যুৱক যুৱতী ভাড়া আনিলে চলিও ল'ব পাৰি আৰু বোলো ভাড়া আনিলে চলিও ল'ব পাৰি উদযাপন সমিতিৰ যি ব্যৱস্থাপনা আমাৰ চকুত পৰিছে আমি আহি খাই দিয়া এটা আমাৰ এইটো হৃদয় বহু ডাঠ হৈ গ'ল। মৰুৱাৰ উৎসৱত আহিছোঁ আজি মৰুৱাৰ আমাৰ উৎসৱ জীৱনত জন্মোৎসৱ বা মহাপুৰুষ আমিতো পূজা চাওঁ কিবা চাওঁ চবতকৈ কষ্ট হয় বেছিকৈ প্ৰশাসনৰ লগত এই এখেতসকলৰ চবতকৈ কষ্ট হয় চবতকৈ কষ্ট হয় প্ৰশাসনৰ লগত কিন্তু মানুহে বেয়া পায় প্ৰশাসনক গালি পাৰে কিবা কৰে চবতকৈ কষ্টই হয় কৰে